बेरगावनि बिस्लापारायाव हा खुरखानायनि गिथावना महर जेराव 60-70 बिगा माइ आबादथिलिया खुरखानायनि बेन्दोंआव। उदालगुरि जिल्लानि सिङाव थानाय 64 नं पानेरि बियाबनि आवथायाव थानाय बेरगावनि पिस्लापारा गामिनि गेजेरजों बोहैलांनाय पिस्ला दैसाया गोबां समनिफ्रायनो खुरखाबोदों आरो बांबोबाय। बिफानारिया खुरखानायखौ होबथानो जेबो राहा लायैनि जाहोनाव 60-70 बिगा आबाद दुब्लिया गिसिखानानै रागसा मोननाय बायदि दुब्लि हाखौ खोमालांबाय। बेनि थाखायनो राहा गोथे जानानै दुखुथिया आबादारिफोरा बिफानारिखौ खुरखानायखौ होबथानो राहा लानो खौरां बिजोंनि गेजेरजों खावलायहरदों। কি নদী হয় এইটো? এইটো পিছলা নদী। পিছলা নদী হয়। আমি সেই গৰা খহনীয়া আজি বহুত বছৰ ধৰি আমি ভুক্তভোগী হৈ আছোঁ। গতিকে সেই গৰা খহনীয়া চৰকাৰক ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু তেখেতসকলেও আগতে 2-3 বাৰ আহি পিনে তেনেকৈ চাই গৈছে। বৰ্তমানলৈকে আমি একো ব্যৱস্থা কৰা দেখা পোৱা নাই আৰু তেখেতসকলেও আমাক কথা দিছিলে বোলে আমি সেইটো ব্যৱস্থা লওঁ অতি সোনকালে। গতিকে আজি তাৰিখলৈকে ব্যৱস্থা লোৱা নাই। গতিকে সেইটো ব্যৱস্থা যদি অতি সোনকালে লয় আমাৰ কাৰণে খুব আমি চৰকাৰৰ ফালৰ পৰা আমি কামনা কৰিম আৰু আমি সঁচাকৈ বহুতে কষ্ট ভুগি আছোঁ। এইবাৰো যোৱা বাৰিষাতো আমি তেনেকৈ মনৰ খুচিমতে নিজৰ খুচিমতে আমি তেনেকৈ খেতি বাতি কৰিব পৰা নাই। গতিকে আপোনালোকে সকলো দেখি আছে। গতিকে চৰকাৰৰ ফালৰ পৰা মই অতি সোনকালে ব্যৱস্থাটো লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এনে কিমানমান বিঘা এই নদীৰ কবলত বা গৰাখহনীয়াত বিধ্বস্ত হৈছে? কিমানমান? এতিয়া মই জানামতে হ'লে মই দেখামতে জানামতে এই পিছলা নদীৰ পৰা দক্ষিণ আৰু উত্তৰ ছাইড দুই ছাইডে লৈ পিনে 60-70 বিঘামান তেনেকৈ ক্ষতি হৈছে। এই নদীটো আচলতে ক'ৰ পৰা ক'লৈ বৈ গৈছে? এই নদীটো উত্তৰ অঞ্চলৰ পৰা মোটামুটি আপোনাৰ 7টা নদীৰ পানী পৰে। এই নদীটো গৈ আছে দক্ষিণ ছাইডে ৰাজঘাট হয়, তেনেকৈ দক্ষিণ ছাইডে গৈ আছে। এইটো খুব ডাঙৰ নদী। এইটো কোনটো সমষ্টিৰ অন্তৰ্গত বিধানসভা? এইটো আমাৰ ওদালগুৰি বিধানসভা। কোনটো LICৰ অন্তৰ্গত এইটো? পানেৰি। ইয়াতে কোনোবা বিধায়ক বা জনপ্ৰতিনিধিসকলে আহিছিল নে আপোনালোকৰ গৰাখহনীয়া চাবৰ কাৰণে? আহিছিলে, আগতে আহিছিলে, হয়, যোৱাবাৰো আহিছিলে। এইবাৰতো তেনেকৈ এটা আমি অহা দেখা নাই আৰু কোনো একো এটা গুৰুত্বপূৰ্ণ দিয়া নাই। এতিয়া আপোনালোকে ৰাইজে কি বিচাৰে? ৰাইজেতো আমি অতি সোনকালে যাতে এই ব্যৱস্থাটো লৈ যায়, এই ব্যৱস্থাটো লোৱাৰ কাৰণে আমি বাৰ বাৰ তেখেতসকলক আমি অনুৰোধ কৰি আছোঁ। আৰু আপোনালোকে এতিয়া কি বিচাৰে? আমি সেইটো বিচাৰিছোঁ ৰাইজৰ ফালৰ পৰা প্ৰত্যেকজন ব্যক্তিৰ যাৰ এই গৰাখহনীয়া আমাৰ ক্ষতি নাতি হৈছে, আমি অতি সোনকালে আমি গৰাখহনীয়াটো ব্যৱস্থা লোৱাৰ কাৰণে আমি বিচাৰোঁ। আৰু সেই দলঙৰ পৰা যিটো নেকি আমাৰ বল্ডাৰ ফেঞ্চিং, এই বল্ডাৰ ফেঞ্চিংটো আমি যি ধৰণে দেখা পাইছোঁ এই বৰ্ডাৰ ফেঞ্চিংটো দিয়া হোৱা নাই। কাৰণ কিয় ই মাত্ৰ দলঙৰ কিনাৰেদি 2-3 ফুট ডিষ্টেঞ্চৰ পৰাহে ঘূৰি আছে। গতিকে আমি যিটো এতিয়া ভাবি আছোঁ, যিটো হ'ব লাগে ধৰ আপোনাৰ 10-15 দূৰত এই বৰ্ডাৰ ফেঞ্চিংটো হ'ব লাগে, তেতিয়া আমি গৰাখহনীয়াৰ পৰা অলপ বাচি যাম বুলি পেলাই আশা কৰিছোঁ।